নমস্কাৰ নৰ্থ ইষ্ট আৱাৰ প্ৰাইড চেনেলৰ তৰফৰ পৰা আপোনাৰ স্বাগতম। নৰ্থ ইষ্ট আৱাৰ প্ৰাইডৰ ফালৰ পৰা আমাৰ প্ৰথম প্ৰচেষ্টাৰে আপোনালোকৰ মাজলৈ লৈ আনিছোঁ আমাৰ প্ৰথমখন নতুন অসমীয়া চুটি ছবি চেনেহৰ বান্ধন। এয়া আমাৰ প্ৰথম প্ৰয়াস, ভুল ত্ৰুটি হোৱাটো স্বাভাৱিক। আপোনালোকৰ সঁহাৰি অবিহনে আমাৰ এই যাত্ৰা অসম্ভৱ। সকলো ভুল ভ্ৰান্তি আদৰি লৈ আমাক উৎসাহিত কৰিব বুলি আমি আশাবাদী। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো কেনে পায় কমেণ্ট কৰি জনাব, লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। এইটো কি আছিল? ইয়াৰ পৰা ইয়াতে লিখি দিম। এইফালে চাচো এবাৰ। এইখিনি অৰ্থটো মই বুজিয়ে পোৱা নাই। কিয়? এইখিনি দেখোন মই কালি তোক শিকাই দিলো। ইয়াৰ পৰা ইয়াতে লিখি দে, মই কালিয়ে কৈছো। কিন্তু এইখিনি কি হয়? কিমান অশান্তি কৰ তই? তোৰ কাৰণে শান্তি নাই মানে? যি জানা কথা সেইটো কৰ। নিজেও নপৰে, মোকো শান্তি দেখি থাকো। অলপ লাহে কলেও হয় দে, মায়ে শুনাব পৰিবা। অন্যৰ প্ৰতি ব্যৱহাৰ। যিবিলাক মানুহৰ সৈতে সম্বন্ধ জন্মে বা যিবিলাকৰ সৈতে সংসাৰত সমাজ পাতি থকা হয়, সেইবিলাক মানুহৰ ভিতৰত কাৰ লগত কেনেকুৱাকৈ অকণ লাহে লাহে পঢ়িব নোৱাৰা? সেইটো খালি চিঙৰি আছা দেখোন। গা লগাই পঢ়িলেই শান্তি। দে হ'ব দে, ব্যৱহাৰ কৰি কেনেকৈ চলি দিম। অন্যৰ প্ৰতি ব্যৱহাৰ। যিবিলাক মানুহৰ সৈতে সম্বন্ধ জন্মে বা যিবিলাকৰ সৈতে সংসাৰত সমাজ পাতি থকা হয়, সেইবিলাক মানুহৰ লগত কেনেকুৱাকৈ চলিব লাগে তাক সংসাৰ যাত্ৰীয়ে ভালদৰে জনা উচিত। তই তাৰমানে মোক শান্তি নিদিয় ন? মা, অ মা, 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 কি হৈছে তোৰ? হা, কি হৈছে? ইচ্ছা তাতে গালৈ কি হৈছে তোৰ? হা, ইমান হুলস্থুল কৰি থাক। ওচৰত আৰু ল'ৰা ছোৱালী নাই? তহঁতে আছ ল'ৰা ছোৱালী? পঢ়াৰ সময়ত হুলস্থুল, খোৱাৰ সময়ত হুলস্থুল, এইবিলাক ৰুম কৰি থৈছ। আৰু লাগিছে নে? দিম এক থাপ্পৰ। তোকো দিম লগাই। একদম কৈ দিছো কিন্তু। হুলস্থুল নকৰাকে পঢ়ি থাক। তই ইয়াতে আছোছ? তই ইয়াতে আহ। এইবিলাক ৰুম কৰি থৈছ? বাপেৰেতো বাপেৰেও তহঁতৰ পৰাও শান্তি নাই। একদম গণ্ডগোল নকৰাকে চুপচাপ পঢ়ি থাক। মা, আকৌ কি হ'ল? শুনাচোন। কি হ'ল? মোক এখন গাইড বুক লাগে। হয় নেকি? এতিয়া যিখিনি আছে সেইখিনিৰে পঢ়ি ল'বি। অহা মাহত দৰমহা পালে মই দি দিম। লগৰ সকলোৰে টিউচন আছে, গাইড বুক আছে, মোৰহে একো নাই। অহা মাহত দিম বুলি কৈছো নহয়। আজি দেখোন 2 তাৰিখ। অহা মাহত মোৰ পৰীক্ষাই, মোক লাগে। সেয়া, তই এতিয়া ডাঙৰ হৈছ, তই বুজি পোৱা হৈছ। বুজচোন অলপ। অহা মাহত মই দি দিম দে। এতিয়া যিখিনি আছে সেইখিনিৰে পঢ়ি ল। নকৰো, বিচাৰিলেও একো নাপাওঁ। কিয় যে জন্ম পাইছিলে এইখন ঘৰত। এই গাইড বুকখনে কিমান মানুহ দাম হ'ব? তই মন কথা একদম চুপ থাক, কথাই নকবি। মোৰ লগত কাজিয়া কৰাৰ বাহিৰে কিবা জান তই? একো নহয় দে না, ক না তই কিমান মান দাম হ'ব? তই জানি কি কৰিবি? কচোন। 420 টকামান হ'ব। তোক চুমাই দিম বুলি কৈছে, দিব নহয়।
লাগে আতৰ মা কি হ'ল মা 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 তোৰ কি হ'ল তই কিয় আহিলি দেউতা হা তই কিয় আহিলি মা গোটেই মিলি পেলাই মইতো খাই আছো মা মা ও মা বাবু উঠিল না উঠিছে দে সি গা ধুই আছে থালখন দেখোন বিচাৰি পোৱা নাই অ ইয়াতে আছে তাত নাই फूलों का तारों का सबका कहना है एक हजारों में तेरी बहना है सारी उम्र हमें संग रहना है सारी उम्र हमें संग रहना এতিয়া মোৰ গিফট দে আচ্ছা তুই ইয়াত বহ মই গৈছো আৰু আহিছো তোক ক'ব নাযাবি কিন্তু ওকে ল এইটো তোৰ গিফ্ট কি আনিছা চাচ বুলি নিছা চা কেনে লাগিল এইখন কিতাপে তো মই বিচাৰি আছিলো তই ক'ত পালি গানিছা আনিছো দে নহয় কচোন ক'ত পালি তই ইমান পইচা তুই ইমান প্ৰশ্ন কৰি থাক তোক মই দিব লাগেতো তই খালি ভালদৰে পঢ়িলে হ'ল নহয় কচোন ক'ত পালি ইমান পইচা আৰে কালি যে তই যে কান্দি আছিলি সেই কান্দিৰ সময়ত
তুই চিন্তা কৰিব নালাগে দে, মায়ে দিম বুলি কৈছে তো। হ'লেও তই ইমান দিনৰ পৰা কষ্ট কৰি পইচা কেইটা জমা কৰি আছিলি। একো নহয়, মায়ে দিম বুলি কৈছে দিবই।